নমস্কাৰ মই চন্দ্ৰকমল স্বাগতম জনাইছো আপোনালোকক এই ইউটিউব চেনেলটোৰে আজি ক্লাছটোত আমি সিম্পলিফিকেশন বা সৰল কৰা টপিকটো কোৱেশ্যনৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম এই টপিকটো খুবেই সহজ হয় আৰু এক্সামত এই টপিকটোৰ পৰা কোৱেশ্যন আহে আপোনালোকে যদি এডিআৰই এসআই আসাম পুলিচ আৰু টেট এক্সামৰ প্ৰিভিয়াছ ইয়েৰৰ কোৱেশ্যন পেপাৰ চাই তাত আপোনালোকে সিম্পলিফিকেশনৰ কোৱেশ্যন দেখা পাবই হেহে আপোনালোকে এই টপিকটো একেবাৰে স্কিপ নকৰিব আহক এতিয়া পলম নকৰি ক্লাছটো আৰম্ভ কৰো কোৱেশ্যন সলভ কৰাৰ আগতে প্ৰথমতে আমি বদমাছ ৰুলটো এবাৰ ৰিকল কৰি লওঁ হক বদমাছ ৰুলটো আমাক কি কয় বদমাছৰ বিটোৱে আমাক বুজায় ব্ৰেকেট যদি এটা ৰাখিত ব্ৰেকেট থাকে তেতিয়া আমি তাক প্ৰথমতে সলভ কৰিম ব্ৰেকেটটো থাকে আমাৰ তিনি প্ৰকাৰৰ এটা থাকে আমাৰ স্মল ব্ৰেকেট তাৰ পিছত থাকে আমাৰ কাৰ্লি ব্ৰেকেট তাৰ পিছত থাকে আমাৰ স্কয়াৰ ব্ৰেকেট ব্ৰেকেটৰ ভিতৰত আমি প্ৰথমতে সলভ কৰিম আমি স্মল ব্ৰেকেট তাৰ পিছত সলভ কৰিম আমি কাৰ্লি ব্ৰেকেট আৰু শেষত সলভ কৰিম আমি স্কয়াৰ ব্ৰেকেটক তাৰ পিছত আহে আমাৰ ও মানে হৈছে অফ আৰু অফৰ জেগাত আমি সদায় মাল্টিপ্লিকেশন বহুৱাই পিনে কোৱেশ্যনটো সলভ কৰোঁ ডি হৈছে ডি মানে ডিভিজন আৰু অফৰ পিছত আমি ডিভিজন অপাৰেশ্যনটো সলভ কৰোঁ ডিভিজন সলভ কৰাৰ পিছত তাৰ পিছত আমি সলভ কৰিম মাল্টিপ্লিকেশন আৰু মাল্টিপ্লিকেশন সলভ কৰাৰ পিছত আমি সলভ কৰোঁ এডিশন আৰু একেবাৰে শেষত সলভ কৰোঁ আমি সাবট্ৰেকশন আহক এতিয়া আমি এই কোৱেশ্যনটো সলভ কৰোঁ বদমাছ ৰুলটো লগাম ইউজ হ'ব ইয়াত চক আমাৰ স্কয়াৰ ব্ৰেকেট আছে কাৰ্লি ব্ৰেকেট নাই আৰু স্মল ব্ৰেকেট আছে তো প্ৰথমতে আমি কি সলভ কৰিম এই স্মল ব্ৰেকেটটো সলভ কৰিম কিমান হ'ব 18 মাইনাছ স্কয়াৰ ব্ৰেকেট 6 মাইনাছ এটো কিমান হৈ যাব আমাৰ 4 আগত চকচোন কি আছে 4 আগত আমাৰ প্লাস আছে সো +4 +2 কিমান হৈ যাব এটো আমাৰ 6 বহাম ইয়াত আমি এটো মাইনাছ আছিল এই মাইনাছ ইয়াত আছে তাৰ পিছত আছে আমাৰ -5 স্কয়াৰ ব্ৰেকেট ইয়াত ক্লোজ হৈছিল তাৰ পিছত 18 ইয়াত চক ইয়াত যেটো এই মাইনাসটো আছে এই মাইনাসটোৱে এই গুটেই স্কয়াৰ ব্ৰেকেটক নেগেটিভ বুজাইছে ইয়াত আমাৰ অকল 6ক নেগেটিভ বুজোৱা নাই এই আমাৰ গুটেই ব্ৰেকেটক নেগেটিভ বুজাইছে হেতু ক্লিয়াৰ হৈ লব এতিয়া এই 6 টো আগত কি আছে আমাৰ একো চিন নাই মানে পজিটিভ তাৰ মানে পজিটিভ 6 আৰু এপিনে আছে কি আমাৰ নেগেটিভ 6 কিমান হৈ যাব এটো আমাৰ পজিটিভ 6 নেগেটিভ 6 কিমান হৈ যাব 0 হৈ যাব তো এটো হৈ যাব আমাৰ এটো মাইনাস চিন আছে ইয়াত আমাৰ 0 হৈ যাব আৰু এপিনে আমাৰ -5 আহি যাব এটা 18 ৰ পৰা যে 0 যায় আমাৰ কিমান হয় 18 থাকিব আৰু এটো আমাৰ কি হৈ যাব -5 এটা 18 ৰ পৰা 5 গলে কিমান থাকে আমাৰ থাকে 13 তো আমাৰ কাৰেক্ট অপচন সি টো আমাৰ কাৰেক্ট হৈ যাব এতিয়া এইখিনতে এটা কথা কৈ থওঁ এই যেটো কোৱেশ্যনটো আমাৰ প্ৰিভিয়াছ ইয়েৰ কোৱেশ্যন হয় কিন্তু মই কোনটো এক্সামত আহিছিল পাহৰিছো কিন্তু এই কোৱেশ্যনটো আমাৰ পিআইকিউ কোৱেশ্যন হয় সো দেখিছে কিমান সহজ আছিল হেহে আপোনালোকে মই আকৌ কৈছো আপোনালোকে এই টপিকটো একেবাৰে স্কিপ নকৰিব আৰু বদমাছ ৰুলটো বাৰে বাৰে ৰিভিজন কৰি থাকিব আৰু তাক আপোনালোকে কোৱেশ্যনত ধুনিয়াকৈ ইউজ কৰিব আপোনালোকৰ এনসাৰ ওলাবই এতিয়া আমি সেকেন্ড কোৱেশ্যনলৈ যাম আমাৰ সেকেন্ড কোৱেশ্যনটো কি দিছে 1% of 1 plus 2% of 2 plus 3% of 3 ইয়াত আমাৰ অফাৰ প্লেছত অসমত কি আহে ৰ বুলি লিখা থাকে দেই হেতু এটা জানি লব এতিয়া এই কোৱেশ্যনটো সলভ কৰাৰ আগতে যেতিয়া আমাৰ যিকোনো এটা সংখ্যাত পাৰ্চেন্টেজ সিম্বলটো আহে ধৰি ললো আমি a% তো আমি সলভ কৰোতে এই পাৰ্চেন্টেজ সিম্বলটো অঁতৰাই ল'ব লাগে তো আমি কেনেকৈ অঁতৰাম আমি সদায় কি কৰোঁ যেটো সংখ্যা থাকে তাক আমি 100 ৰে ডিভাইড কৰি দিম 100 ৰে ডিভাইড কৰি দিয়াৰ লগে লগে এই পাৰ্চেন্টেজ সিম্বলটো আঁতৰি যাব তো ইয়াতো আমি হেতুৱে কৰিম যত আমাৰ পাৰ্চেন্টেজ সিম্বল আছে তাক আমি 100 ৰে ডিভাইড কৰিলে সেই পাৰ্চেন্টেজ সিম্বলটো আঁতৰি যাব আৰু যত অফ আছে তাত আমি কি বহাম মাল্টিপ্লিকেশন চিনটো বহাম ঠিক আছে এই ৰট ইয়াতো মাল্টিপ্লিকেশন হ'ব মানে তো হাওক এতিয়া এই কোৱেশ্যনটো সলভ কৰো কিমান হ'ব 1% of 1 তো 1% আমি কেনেকৈ লিখিম 1/100 অফৰ প্লেছত আমি মাল্টিপ্লিকেশন 1 এটো ব্ৰেকেট ক্লোজ তাৰ পিছত 2% কি লিখিম 2/100 অফৰ প্লেছত আমি মাল্টিপ্লিকেশন আৰু এপিনে 2 এটো 2 প্লাস 3% 3/100 into 3 তো কিমান হৈ যাব ওপৰত হ'ব 1 into 1 আৰু তলত হৈ যাব এটো 100 প্লাস 2 into 2 4 divided by 100 প্লাস এটো কি হ'ব 3 into 3 9 হৈ যাব আৰু তলত আহিব 100 এতিয়া লৈ লম আমি এই তিনিটাৰ এলসিএম ললে কিমান আহিব আমাৰ এলসিএম হ'ব আমাৰ 100 আৰু ওপৰত কিমান হ'ব আমাৰ 1 plus 4 plus 9 তো ওপৰত কিমান হ'ব ওপৰত হৈ যাব আমাৰ 14 আৰু তলত হ'ব আমাৰ 100 এতিয়া 100 ৰে যদি আমি 14 ক ডিভাইড কৰো তে কিমান হ'ব তে এটো হৈ যাব আমাৰ 0.14
14 তো আমাৰ কাৰেক্ট অপশ্যন D2 হৈ যাব দেখিলে কিমান সহজ আছিল এতিয়া আমি 3 নম্বৰ কোৱেশ্চনলৈ যাম 3 নম্বৰ কোৱেশ্চনত আমাক কি দিছে 2% of 3% of 5000 5000 ৰ 3% ৰ 2% হৈছে একেবাৰে সহজ আমি কেনেকৈ কৰিম যত যত অফ বা ৰ আছে তাত আমি মাল্টিপ্লিকেশ্যন চিন বহাম আৰু যত যত পাৰ্চেন্টেজ আছে তাক আমি 100 ৰে ডিভাইড কৰি দিম তেতিয়া কি হৈ যাব একেবাৰে সহজকৈ উলিয়াব পাৰিম প্ৰথমতে আমি কিমান পাতিম এটো 5000 ৰ বা অফৰ প্লেছত আমি কিমান বহাম মাল্টিপ্লিকেশ্যন 3% ক আমি কেনেকৈ লিখিম 3/100 তেতিয়া আমাৰ পাৰ্চেন্টেজ চিম্বলটো আঁতৰি যাব আকৌ ৰ প্লেছত আমি কি পাম মাল্টিপ্লিকেশ্যন কিমান হৈ যাব 2% ক আমি কি লিখিম 2/100 এতিয়া ইয়াৰ দুটা 0 ইয়াৰ 0 লগত দুটা 0 লগত কাটি দিলো ইয়াত থাকিলে এটা 0 ইয়াৰ এটা 0 ইয়াৰ এটা 0 কাটি দিলো এটা তলত কিমান আছে 2/10 আছে এটা 2 এ 10 ক কাটিব পাৰিম কিমান 2 1 2 গুণ 2 আৰু 2 5 গুণ 10 ইয়াক 5 বাৰ কাটিলো আৰু এই 5 টো এবাৰ যাব 5 গুণ 5 তো ওপৰত কিমান থাকিলে আমাৰ 1 * 3 * 1 থাকিলে তো কিমান হৈ যাব আমাৰ 3 হৈ যাব তো কাৰেক্ট অপশ্যন বি টো আমাৰ কাৰেক্ট হৈ যাব এতিয়া আমি 4 নম্বৰ কোৱেশ্চনলৈ যাম 4 নম্বৰ কোৱেশ্চনত কৈছে the value of the expression এটো গুটেটো মাল্টিপ্লাই হৈছে ব্ৰেকেটত কিমান আছে 1 - 1/2 into 1 - 1/3 into 1 - 1/4 তো আমি এটো প্ৰথমতে লিখি লম কিমান লিখিম 1 - 1/2 এটো গুটেকিটা মাল্টিপ্লাই হৈ আছে 1 - 1/3 তাৰ পিছত আকৌ into 1 - 1/4 এতিয়া এনেকুৱা কোৱেশ্চন থাকিলে ইয়াত সবতে 1 1 আছে দেই তো আমি ইয়াত এলসিএম ল'ব লাগে তো এলসিএম লওঁতে আমাৰ যদি অলপ খেলিমেলি লাগে তে আমি তলত এটা 1 আছে বুলি ধৰি লওক ইয়াতো এটা 1 আছে বুলি ধৰি লওক ইয়াতো এটা 1 আছে বুলি ধৰি লওক এতিয়া এটো এলসিএম কিমান হ'ব এটো এলসিএম তলত কিমান আছে 1 আৰু 2 আছে তো এলসিএম কিমান হ'ব এলসিএম হৈ যাব আমাৰ 2 এতিয়া এই ওপৰ 1 ৰ লগত কিমান মাল্টিপ্লাই কৰিলে 2 হ'ব 2 মাল্টিপ্লাই কৰিলে আমাৰ সৰি এই তলৰ 1 ৰ লগত আমাৰ কি মাল্টিপ্লাই কৰিলে 2 হ'ব 2 মাল্টিপ্লাই এই তলৰ 1 টোৰ লগত আমাৰ 2 মাল্টিপ্লাই কৰিলে 2 হ'ব তো এই 2 টো আমি ওপৰৰ লগত মাল্টিপ্লাই কৰিম 1 * 2 আৰু এই 2 টোৰ লগত আমাৰ কি মাল্টিপ্লাই কৰিলে 2 হ'ব 1 মাল্টিপ্লাই কৰিম তো মাইনাস এই ওপৰ 1 টোৰ লগত সেই নাম্বাৰটো মাল্টিপ্লাই কৰিম আশা কৰো ক্লিয়াৰ হৈছে আকৌ এটোত চাম ইনটু হৈ আছে 1 আৰু 3 এলসিএম কিমান হ'ব আমাৰ 3 হৈ যাব এই 1 ৰ লগত এই তলৰ 1 টোৰ লগত কি মাল্টিপ্লাই কৰিলে 3 হ'ব 3 আৰু সেই 3 টো এই ওপৰৰ 1 টোৰ লগত মাল্টিপ্লাই কৰিম 1 * 3 আৰু এই 3 লগত আমাৰ কি মাল্টিপ্লাই কৰিলে 3 হ'ব 1 আৰু এই 1 টো ওপৰৰ 1 টোৰ লগত মাল্টিপ্লাই কৰিম 1 * 1 ক্লিয়াৰ হৈছে তো এটো আমি তেনেকৈ কৰিম এটো হৈ যাব আমাৰ 4 - 1 মানে কে লিখি ললো এতিয়া আমাৰ এই ওপৰত কিমান হ'ব 2 এটো 2 - 1 into 3 - 1 divided by 3 into 4 - 1/4 এতিয়া কি কৰিম এটো আমাৰ ওপৰত হৈ যাব 1/2 এটো হৈ যাব আমাৰ 2/3 আৰু এটো হৈ যাব আমাৰ 3/4 এতিয়া আমি কেনসেল আউট কৰিব পাৰিম 2 গুণ 2 এই দুইটা কেনসেল হৈ যাব এই 3 টো কেনসেল হৈ যাব থাকিলে কি ওপৰত থাকিলে আমাৰ 1 আৰু তলত থাকিলে অনলি 4 তো কিমান হৈ যাব এটো আমাৰ 1/4 তো কাৰেক্ট অপশ্যন বি টো আমাৰ কাৰেক্ট হৈ যাব এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাম কোৱেশ্চন নম্বৰ 5 টো সক কি দি আছে কাৰ্লি ব্ৰেকেট আকৌ স্মল ব্ৰেকেট 476 plus 424 হোল স্কয়াৰ minus 4 into 476 into 424 একেবাৰে সহজ কোৱেশ্চন এই কোৱেশ্চনটো সলভ কৰাৰ দুটা মেথড আছে এটাটো আপুনি এটো গুটেটো এড কৰক তাৰপিছত তাৰ স্কয়াৰ লওক মাইনাস কৰক আৰু এই গুটেকিটা মাল্টিপ্লাই কৰক তাৰপিছত তাপা সাবট্ৰেক্ট কৰক বিয়োগ কৰক এনসাৰ ওলাব কিন্তু হেতু কৰিলে আমাৰ ক্যালকুলেশন বহুত দীঘল হৈ পৰিব তো ইয়াত আমি ফৰ্মুলা সহায় কৰিম তে দুটামান ফৰ্মুলা মই আপোনালোকক ৰিকল কৰাই ল'ব বিচাৰিছো একেবাৰে সহজ আছিলে a + b হোল স্কয়াৰ ফৰ্মুলা কিমান আছে জানেই চাগে আপোনালোকে a² + 2ab + b² আৰু এটা ফৰ্মুলা কি আছিল a - b হোল স্কয়াৰ কিমান হৈ যাব a² - 2ab + b² এতিয়া a + b হোল স্কয়াৰ minus a - b হোল স্কয়াৰ যদি কৰো তে কিমান হ'ব আমাৰ ইয়াত হৈ যাব 4ab আপোনালোকে ক্যালকুলেশন কৰি চাব পাৰে এতিয়া কি কৰিম a + b হোল স্কয়াৰ এই 4ab টো আমি এফালে লৈ আহিম কি ইয়াৰ আগত প্লাস আছে না এফালে আহিলে কি হৈ যাব মাইনাস হৈ যাব
মাইনাছ 4ab আৰু এইটো a মাইনাছ b হোল স্কোৱাৰটোক আমি ইফালে লৈ যাম ইয়াৰ আগত কি আছিলে মাইনাছ চিন আছে তো এইপিনে গ'লে কি হ'ব পজিটিভ হৈ যাব প্লাছ হৈ যাব তাৰমানে a মাইনাছ b হোল স্কোৱাৰ এতিয়া যদি আপোনালোকে কুৱেশ্যনটোলৈ মন কৰে চাওক এটোক যদি আমি a বুলি কনচিডাৰ কৰোঁ আৰু এটোক যদি আমি b বুলি লওঁ তো এটো হৈ যাব a প্লাছ b হোল স্কোৱাৰ এটো নিচিনা 4 এটো আমাৰ কি আছে a হয় আৰু এটো আমাৰ কি হয় b হয় চাওক এই ফৰ্মুলাটোত আছেনে এই ফৰ্মুলাটো আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখি থব এই দুটা ফৰ্মুলা আপোনালোকে মনত ৰাখি থব এটো ইম্পৰ্টেণ্ট হয় আশা কৰোঁ এই দুটা জানেই কিন্তু এই ফৰ্মুলাটো মনত ৰাখি থব এতিয়া এই যেটো কুৱেশ্যন আছে এই কুৱেশ্যনটো আমাৰ এই তলৰ এই ফৰ্মেটত আছে তাৰমানে ইয়াৰ ইকুইভেলেন্ট কি হ'ব পাৰে এই গুটেটো ইয়াত আমি a কিমান লৈছো 476 মাইনাছ 424 হোল স্কোৱাৰ আমি এনেকৈ লিখিব পাৰোঁ বুজি পাইছেনে ইয়াৰ এটো গুটেটো এই ফৰ্মুলাটোৰ লগত সিমিলাৰ হয় আৰু তাৰ জেগাত আমি কি লিখিব a মাইনাছ b হোল স্কোৱাৰ লিখিব পাৰোঁ সেইকাৰণে 476 মাইনাছ 424 হোল স্কোৱাৰ লিখিছোঁ এতিয়া মই কুৱেশ্যনটো এইফালে সলভ কৰিম তো ইয়াক আমি গুটেটো কি লিখিব পাৰিম য'ত a লৈছিলোঁ a কিমান আছে আমাৰ 476 মাইনাছ 424 হোল স্কোৱাৰ কিমান হৈ যাব এইটো হৈ যাব আমাৰ 52 হোল স্কোৱাৰ ইয়াক আমি হোল স্কোৱাৰ কৰিলে কিমান হ'ব একেবাৰে আমি শৰ্টকাটত কৰিম প্ৰথমতে হৈ যাব 2 স্কোৱাৰ কৰিম 4 হ'ব 2 into 5 10 আকৌ আমি 2 লগত মাল্টিপ্লাই কৰিম কিমান হৈ যাব আমাৰ 20 হ'ব 0 আৰু এপিনে থাকিব 2 5 স্কোৱাৰ 25 এপিনে হৈ যাব আমাৰ 27 একেবাৰে সহজকৈ কৰিলোঁ আমি তো আমাৰ এইটো হৈ যাব অপশ্যন চি টো আমাৰ কাৰেক্ট হৈ যাব দেখিলে আপোনালোকে এইকেইটা ফৰ্মুলা মনত ৰাখি দিব এলজেব্ৰা এই ফৰ্মুলাকেইটা মনত ৰাখি দিব আৰু ফৰ্মুলা আছে মই আপোনালোকক ফৰ্মুলা দিম য'ত আমি কুৱেশ্যনত পাম তাত আমাৰ আপোনালোকৰ ফৰ্মুলা ৰিকল কৰাই থাকিম এতিয়া আপোনালোকে এই ফৰ্মুলাকেইটা মনত ৰাখি দিব এতিয়া দেখিলে কিমান সহজভাৱে এই কুৱেশ্যনটো সলভ কৰিলোঁ মই এইখিনিতে কৈ থ'ব বিচাৰিছোঁ এতিয়ালৈকে আমি যিকেইটা কুৱেশ্যন সলভ কৰিলোঁ এই গোটেইকেইটা কুৱেশ্যন PYQ হয় বেলেগ বেলেগ এক্সামত অহা হয় ADI-টো আহিছে SI এক্সামতো আহিছে আপোনালোকে বিচাৰিলে পাবই যদি পেপাৰত চাই আপোনালোকে প্ৰিভিয়াছ ইয়েৰৰ পেপাৰ তাত এইবিলাক কুৱেশ্যন দেখিব বহুত সহজ কুৱেশ্যন আছিলে যদি আপোনালোকে যদি ফৰ্মুলা ইউজ নকৰে তেতিয়া বহুত দীঘল হৈ পৰিব আপোনালোকৰ এনসাৰ উলিয়াওঁতে হয়তো ভুল ওলাব পাৰে কিন্তু ফৰ্মুলাত একেবাৰে সহজকৈ ওলাইছে সেইকাৰণে মই আপোনালোকক আকৌ কৈছোঁ যে এই টপিকটো আপোনালোকে একেবাৰে স্কিপ নকৰিব আহক এতিয়া আমি 6 নম্বৰ কুৱেশ্যনলৈ যাম 6 নম্বৰ কুৱেশ্যনটো কি দিছে ফাইণ্ড দি ভেলু এইটোৰ এই ৰাশিটোৰ মান উলিয়াবলৈ কৈছে তো কিমান হ'ব এতিয়া পাতি যাওঁ আমি 2/3 এইটো চাওক ইয়াত মাইনাছ আছে আৰু ব্ৰেকেটৰ ভিতৰতো মাইনাছ আছে মাইনাছ 1/3 আছে এতিয়া এইটো কি হৈছে আমাৰ মাল্টিপ্লাই হৈ গৈছে যেতিয়া আমাৰ দুটা মাইনাছ মাল্টিপ্লাই হয় তেতিয়া আমাৰ কি হয় প্লাছ হৈ যায় তো সেইটো হৈ যাব ইয়াত আমাৰ প্লাছ 1/3 এইটো কিমান দি আছে আমাৰ প্লাছ আৰু এইপিনে কিমান আছে মাইনাছ প্লাছে মাইনাছে যদি মাল্টিপ্লাই হয় কি হয় মাইনাছে বা মাইনাছে প্লাছে যদি মাল্টিপ্লাই হয় মাইনাছ হ'ব আৰু এইটোক আমি কি লিখিম এনেকুৱা সংখ্যাবিলাক আমি কেনেকৈ লিখোঁ এইটোক আমি প্ৰথমতে আমি 9ৰে এই দুইটোক পূৰণ কৰিম কিমান হ'ব 2 × 9 = 18 যিটো পাম হেতু লগত এইটোক আমি এড কৰি দিম এই নাম্বাৰটোৰ লগত এড কৰি দিম 2 × 9 = 18 + 2 কৰিলে কিমান হ'ব 20 হ'ব তো এইটো কিমান লিখিম 20/9 লিখিম তো এইটো আমি কিমান লিখিব পাৰোঁ এতিয়া 20/9 ক্লিয়াৰ হৈছে মাইনাছে প্লাছ সেইকাৰণে প্লাছ লিখিলোঁ আৰু এইটো মাইনাছ আৰু প্লাছ এইটো মাল্টিপ্লাই হ'ল কিমান হৈ যাব মাইনাছ আৰু এইটো ভেলু কিমান পালোঁ আমি 20/9 এতিয়া আমি এলচিএম লৈ ল'ম এলচিএম কিমান হ'ব এলচিএম হ'ব 9 এতিয়া 3 লগত কি মাল্টিপ্লাই কৰিলে 9 হ'ব 3 আৰু সেই 3টো এই 2ৰ লগত মাল্টিপ্লাই কৰিম কিমান হৈ যাব 2 × 3 6 হ'ব একচুৱেলি মই 2 × 3 পাতিছোঁ নেক্সট আমি এইটো 3 হ'ব তো 1 × 3 আৰু এইটো 20 × 1 এতিয়া টোটেল কিমান হ'ব 6 + 3 - 20 / 9 তে এইটো হৈ যাব 9 - 20 / 9 এতিয়া চাওক এই 9ৰ আগত কি আছে আমাৰ একো চিন নাই মানে প্লাছ আছে আৰু 20ৰ আগত কি আছে মাইনাছ আছে তো কৰিবতো লাগিব আমি মাইনাছ প্ৰথম কিন্তু সবতছে ডাঙৰ সংখ্যা কোনটো আছে আমাৰ ইয়াত 20 আছে আৰু 20ৰ আগত কি সাইন আছে মাইনাছ আছে তো সেইকাৰণে ইয়াত আহিব আগত এটা মাইনাছ এতিয়া কৰিম আমি মাইনাছটো 20 পৰা 9 গ'লে কিমান থাকিব 11 থাকিব তো 11/9 হৈ যাব এইটো আমাৰ কাৰেক্ট আনসাৰ তো অপশ্যন বি টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ক্লিয়াৰ হৈছে এটা আমি নেক্সট কোৱেশ্যনলৈ যাম 7 নম্বৰ কোৱেশ্যনটো কি দিছে আমাৰ 16% অফ ওপৰত লিখা আছে 16 + 16 হোল স্কয়াৰ ডিভাইডেড বাই 16 × 6 16 × 16 দি থোৱা আছে একেবাৰে সহজ হ'ব
প্ৰথমতে মই এইখিনিতে এটা কথা বুজাই ল'ব বিচাৰিছোঁ যেতিয়া ধৰি লওক a প্লাছ a ইকুৱেল কিমান হ'ব এইটো আমাৰ এইটো হৈ যাব আমাৰ 3 ইনটু a হ'ব ঠিক আছে যদি a 5টা থাকে কিমান হ'ব a প্লাছ a তেতিয়া কিমান হ'ব আমাৰ 5 ইনটু a হ'ব এইখিনিলৈকে আপোনালোক ক্লিয়াৰ হৈছে এতিয়া চাব 16 ডিভাইডেড বাই 100 পাৰ্চেণ্টেজ চিম্বলটো আঁতৰি গ'ল অফাৰ জেগাত কি আনিম আমি মাল্টিপ্লিকেশ্যন আনিম তলত কি পাতিম আমি 16 ইনটু 16 এতিয়া ওপৰত এইট চাওকচোন 16 প্লাছ 16 কেইটা আছে দুটা 16 আছে তেতিয়া কি হ'ব আমাৰ 2 ইনটু 16 আৰু ওপৰত কি আছে আমাৰ হোল স্কোৱাৰ আছে এইটো পাতি ল'লোঁ নেক্সট ষ্টেপত চাওক যদিহে আমি a স্কোৱাৰ লিখোঁ ধৰি ল'লোঁ তেতিয়া আমি তাক কেনেকৈ লিখিব পাৰোঁ a ইনটু a যদিহে আমি a3 লিখোঁ তেতিয়া আমি তাক কেনেকৈ লিখিব পাৰিম a ইনটু a তেনেকৈ লিখিব পাৰিম এতিয়া এই কুৱেশ্যনটো লওঁ চাওক 16/100 ইনটু তলত আমি 16 ইনটু 16 এতিয়া ইয়াত চাওক 2 ইনটু 16 আছে এইটো গোটেইটোক আমি a বুলি ধৰি লওঁ এইটো নিচিনা a বুলি ধৰি লওক তেতিয়া কিমান হ'ব কেনেকৈ লিখিব পাৰিম আমি 2 ইনটু 16 ইনটু 2 ইনটু 16 এনেকৈ লিখিব পাৰিমনে ইয়াত চাওক এইটোলৈ মনত পৰক a স্কোৱাৰক আমি কেনেকৈ a ইনটু a কিউব মানে তাত কি আছে a ইনটু a আমি এনেকৈ লিখিব পাৰোঁ ঠিক তেনেকৈ আমি তেনে 2 ইনটু 16 হোল স্কোৱাৰ আছে তেনেকৈ আমি 2 ইনটু 16 ইনটু 2 ইনটু 16 হিচাপে লিখিব পাৰিম একেবাৰে সহজ হৈ যাব এতিয়া চাওক গোটেইকেইটা পূৰণ হৈ আছে এতিয়া এটা 16 ইয়াৰ এটা 16 কি হৈ যাব কেঞ্চেল হৈ যাব ইয়াৰ এটা 16 ইয়াৰ এটা 16ৰ লগত কেঞ্চেল হৈ যাব তাৰপিছত ইয়াৰ 2টোৱে ইয়াৰ 100ক আমি কাটিম কিমান বাৰ যাব আমাৰ এইটো যাব আমাৰ 50 বাৰ এই দুইটোৱে এই 50টো কাটিম আমি কিমান যাব 25 বাৰ ক্লিয়াৰ হৈছে আপোনালোকৰ এটা 25 যদি 16ক ডিভাইড কৰোঁ আমাৰ কিমান হ'বগৈ কৈছোঁ আমি 16 25 পইণ্ট এটা বহাম 0 আহিব কিমান হ'ব এইটো আমাৰ 4 6 তো 6 বহালে আমাৰ কিমান হ'ব 150 10 থাকিব আৰু এটা আহিব 4 100 0 তো কাৰেক্ট অপশ্যন কি হ'ব অপশ্যন ডিটো আমাৰ কাৰেক্ট হৈ যাব একেবাৰে সহজকৈ কৰিলোঁ একেবাৰে চিম্পলিফাই কিমান সহজভাৱে আমি সৰল কৰিলোঁ চাওক তে ইয়াত আমাৰ ভুল হোৱাৰ সম্ভাৱনাটো বহুত কম হৈ যায় আপুনি এনেকৈও কৰিব পাৰে 16 ইনটু 16 মাল্টিপ্লাই কৰি দিওঁ তাৰপিছত আমি 16 প্লাছ 16 32 পাম তাকো হোল স্কোৱাৰ কৰি দিওঁ তেনেকৈও কৰিব পাৰি কিন্তু তেনেকৈ কৰিলে কি হয় ভুল হোৱাৰ সম্ভাৱনা বেছি থাকিব আপোনালোকৰ কিন্তু ইয়াত আমি কি কৰিলোঁ একেবাৰে সহজভাৱে কৰিলোঁ কটাকটি কৰি মানে একেবাৰে সৰু সংখ্যা এটা পালোঁ তাক আমি হৰণ কৰিলোঁ ধুনীয়াকৈ আমি এনচাৰ উলিয়াব পাৰিলোঁ তো এই কুৱেশ্যনবিলাক এনেকৈয়ে ছল্ভ কৰা হয় এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম 8 নম্বৰ কুৱেশ্যন চিম্প্লিফাই কৰিবলৈ কৈছে কি দিছে 118 মাইনাছ স্কোৱাৰ ব্ৰেকেট 121 ডিভিজন স্মল ব্ৰেকেট 11 ইনটু 11 মাইনাছ ব্ৰেকেটত -4 মাইনাছ কাৰ্লি ব্ৰেকেট 3 মাইনাছ স্মল ব্ৰেকেট 9 মাইনাছ 2 স্মল ব্ৰেকেট ক্লোজ কাৰ্লি ব্ৰেকেট ক্লোজ আৰু স্কোৱাৰ ব্ৰেকেট ক্লোজ এইটো আমি বদমাছ ওলোৱাৰ সহায়তে কৰিব লাগিব বদমাছ ওলাই কি কয় আমাক প্ৰথমতে আমাক স্মল ব্ৰেকেট ছল্ভ কৰিবলৈ কয় এই দুটা ব্ৰেকেট আমি ছল্ভ কৰিম তো কি হ'ব আমাৰ 118 মাইনাছ 121 ডিভিজন কিমান হ'ব এইটো 11 ইনটু 11 121 মাইনাছ -4 মাইনাছ কাৰ্লি ব্ৰেকেট 3 মাইনাছ 9ৰ পৰা 2 গ'লে কিমান থাকিব আমাৰ 7 থাকিব কাৰ্লি ব্ৰেকেট ক্লোজ আৰু স্কোৱাৰ ব্ৰেকেট ক্লোজ তাৰপিছত আমি কি কৰিম এইটো আমি কাৰ্লি ব্ৰেকেট ছল্ভ কৰিম কিমান হ'ব 118 মাইনাছ 121 ডিভিজন 121 মাইনাছ -4 মাইনাছ এতিয়া এইখিনিলৈ চাওক এতিয়া 3 আগত আমাৰ কি চাইন আছে পজিটিভ চাইন আছে দেখিছে আৰু 7ৰ আগত কি আছে মাইনাছ আছে তাৰমানে আমি ছাবট্ৰেক্ট কৰিব লাগিব প্ৰথম কথা এতিয়া ছাবট্ৰেক্টটো কৰিমেই কিন্তু চবতছে ডাঙৰ সংখ্যা কোনটো আছে আমাৰ ইয়াত 7 আছে 3তকৈ 7টো ডাঙৰ তো 7 আগত কি চাইন আছে মাইনাছ চাইন আছে সেইকাৰণে ইয়াত আমি ব্ৰেকেট এটা দিম ইয়াত আমি মাইনাছ চাইন এটা দিম আৰু এতিয়া ছাবট্ৰেক্ট কৰিম 7ৰ পৰা 3 গ'লে কিমান থাকিব 4 থাকিব ক্লিয়াৰ হৈছে আপোনালোকৰ মই আকৌ এবাৰ কৈছোঁ চাওক এই ব্ৰেকেটটোৰ ভিতৰলৈ চাওক অকল ব্ৰেকেটটোৰ ভিতৰত ব্ৰেকেটটো এই 3 আগত কি আছে আমাৰ পজিটিভ চাইন আছে আৰু 7 কি হয় নিগেটিভ হয় এতিয়া 3 আৰু 7ৰ ভিতৰত কোনটো ডাঙৰ 7 ডাঙৰ তো যিটো সংখ্যা ডাঙৰ থাকে সেই চাইনটো আগত আহিব তাৰপিছত এতিয়া দুটা সংখ্যাৰ আমি কি কৰিম মাইনাছ কৰিম ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিম 4 থাকিব ক্লিয়াৰ হৈছে এতিয়া মাইনাছ চিনটো ক'ৰ পৰা আহিছে আপোনালোকে গম পাইছে যদিহে আমাৰ যে 6 মাইনাছ 3 হ'লহেঁতেন তেতিয়া কি কৰিলেহেঁতেন তেতিয়া হ'লহেঁতেন চাওক এতিয়াও কি হৈছে মাইনাছ আছে 6ৰ আগত কি হৈছে পজিটিভ হৈছে আৰু 3 আগত নিগেটিভ আছে মাইনাছে কৰিব লাগিব কিন্তু ডাঙৰ সংখ্যা কোনটো 6 হয় 6ৰ আগত কি আছে প্লাছ আছে প্লাছ
আৰু প্লাছ আপুনি পাতিব পাৰে নাপাতিব পাৰে সেইটো ইয়ৰ চইচ যদি একো নাপাতে মানে প্লাছ থাকে এতিয়া মাইনাছ কৰক 6/3 গ'লে কিমান থাকিব 3 থাকিব তো ইয়াতো সেইটোৱে কৰা হৈছে বুজি পাইছে নেক্সট ষ্টেপ আমাৰ কোনটো ব্ৰেকেট থাকিলে এইটো ব্ৰেকেট থাকিলে আৰু এইটো ব্ৰেকেট থাকিলে তো কিমান হ'ব 118 মাইনাছ 121 ডিভিজন 121 এইটোলৈ চাওক মাইনাছ ব্ৰেকেটত -4 এইটো কি হৈ যাব মাল্টিপ্লাই হৈ যাব মাইনাছে মাল্টিপ্লাই হ'লে কি হয় প্লাছ হয় তো এইটো হৈ যাব আমাৰ +4 এইটোতো কি হ'ব আমাৰ মাইনাছ আকৌ ব্ৰেকেটৰ ভিতৰত -4 আছে তো এইটো কি হৈ যাব মাল্টিপ্লাই হ'লে প্লাছ হৈ যাব +4 ব্ৰেকেট ক্লোজ হ'ব ক্লিয়াৰ হৈছে এতিয়া আমি কি সলভ কৰিম এতিয়া আমি সলভ কৰিম ডিভিজন একচুয়ালি এতিয়া আমি সলভ কৰিব লাগে গোটেই এই স্কয়াৰ ব্ৰেকেটটো কিন্তু স্কয়াৰ ব্ৰেকেটত আমি ভিতৰত কি আছে প্লাছ ডিভিজন আছে প্লাছ আছে তো সেইকাৰণে প্ৰথমে আমি ডিভিজন সলভ কৰিম তাৰপিছত আমি প্লাছ সলভ কৰিম তো 118 মাইনাছ স্কয়াৰ ব্ৰেকেট থাকিবই 121 ডিভিজন 121 কিমান হৈ যাব এইটো আমাৰ 1 হৈ যাব +4 +4 ক্লিয়াৰ হৈছে এতিয়া কি হ'ব আমাৰ 118 মাইনাছ 4 + 4 8 + 1 এইটো হৈ যাব আমাৰ 9 হৈ যাব এতিয়া যদি আমি মাইনাছ কৰোঁ কিমান হ'ব এইটো আমাৰ এইটো হৈ যাব আমাৰ 109 তো কাৰেক্ট অপশ্যন এইটো হৈ যাব আমাৰ কাৰেক্ট অপশ্যন ক্লিয়াৰ হৈছে এই গোটেই কুৱেশ্যনটো আমি বদমাছ ৰুলৰ সহায়ত সলভ কৰিলোঁ বদমাছ ৰুলটো বহুত ইম্পৰ্টেণ্ট হয় একেবাৰে সহজো হয় আপোনালোকে বদমাছ ৰুলটো খালি ভালকৈ এপ্লাই কৰিবলৈ শিকিব আৰু সেইটো কুৱেশ্যন প্ৰেক্টিছৰ সহায়তহে আহিব ক্লিয়াৰ হৈছে এতিয়া আমি 9 নম্বৰ কুৱেশ্যনলৈ যাম এইটো সৰল কৰা সিম্পলিফাই দিছে চক এটা ডাঙৰ স্কয়াৰ ৰুট দিছে এইটো ৰুট দিছে 51 প্লাছ আকৌ এটা স্কয়াৰ ৰুট আহিছে এইটো ডাঙৰ স্কয়াৰ ৰুটটোৰ ভিতৰত আছে 134 প্লাছ 5 ইনটু ইয়াত চক এইটো 5 ইনটু হৈছে 5 ইনটু স্কয়াৰ ৰুট 42 প্লাছ স্কয়াৰ ৰুট 16 প্লাছ স্কয়াৰ ৰুট 9 এনেকুৱা যেতিয়া কেইবাটাও স্কয়াৰ ৰুট থকা কুৱেশ্যন আহে সলভ কৰিবলৈ কয় তেতিয়া প্ৰথমতে সদায় সৰু স্কয়াৰ ৰুটটো ক'ত আছে হেতুৰ পৰা সলভ কৰিবলৈ চেষ্টা কৰিব ইয়াত চক ইয়াত সৰু স্কয়াৰ ৰুট আমাৰ কোনটো আছে স্কয়াৰ ৰুট 9 আৰু স্কয়াৰ ৰুট 16 হয় ঠিক আছে এতিয়া আমি হেপিনৰ পৰা সলভ কৰি যাম প্ৰথমতে আমি কিমান পাতিম ডাঙৰ স্কয়াৰ ৰুটটো 51 প্লাছ আকৌ স্কয়াৰ ৰুট আহিব কিমান হ'ব 134 প্লাছ 5 ইনটু স্কয়াৰ ৰুট আহিলে 42 প্লাছ এতিয়া চক স্কয়াৰ ৰুট 16 ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ 4 স্কয়াৰ তাৰপিছত ৰুট অভাৰ এতিয়া এই স্কয়াৰ ৰুটটো যদি আঁতৰি যায় তেতিয়া আমাক কিমান থাকিব অনলি 4 থাকিব বাহিৰত আমি 4 লিখিব পাৰিম তো এই স্কয়াৰ ৰুটৰ 16 প্লেছত আমি কি লিখিব পাৰিম 4 লিখিব পাৰিম প্লাছ আৰু স্কয়াৰ ৰুট 9 কি লিখিব পাৰিম আমি 3 লিখিব পাৰিম সিম্পল 9 টোক আমি কেনেকৈ লিখিব পাৰোঁ 3 স্কয়াৰ আৰু এই স্কয়াৰটো যদি আঁতৰি যায় আমাৰ এই ৰুট অভাৰটো আঁতৰি যাব তো কিমান হৈ যাব আমাৰ 3 ওলাই আহিব তো 3 লিখিব পাৰিম এতিয়া নেক্সট আমাৰ সৰু যদি ৰুট অভাৰ আছে বুলি কয় আমাৰ এইটোৱে আছে তো এইটোক আমি এড কৰি পিনে চাম কি হয় পাতিলোঁ আমি প্ৰথমতে 51 প্লাছ 134 প্লাছ 5 ইনটু ৰুট অভাৰ কিমান হ'ব 42 প্লাছ 4 প্লাছ 3 কিমান হ'ব এইটো 49 হৈ যাব এটা 49 টো এটা কি হয় পাৰফেক্ট স্কয়াৰ নাম্বাৰ হয় 16 টো এটা পাৰফেক্ট স্কয়াৰ আছিলে আৰু 9 টো এটা পাৰফেক্ট স্কয়াৰ আছিলে পাৰফেক্ট স্কয়াৰ নাম্বাৰটো এটাই ভাল থাকে তাক স্কয়াৰ কৰিলে স্কয়াৰ ৰুটটো আঁতৰি যায় ক্লিয়াৰ হৈছে এটা 49 টোক আমি কেনেকৈ লিখিব পাৰোঁ 7 স্কয়াৰ দেখিছে সেইকাৰণে এই স্কয়াৰটো আঁতৰি গ'লে ইয়াত কি হৈ যাব ৰুট অভাৰটো উঠি যাব তো নেক্সট ষ্টেপত আমি কেনেকৈ লিখিব পাৰিম ডাঙৰ ৰুট অভাৰটো লিখিলোঁ 51 প্লাছ ৰুট অভাৰ 134 প্লাছ 5 ইনটু এইটো চব মাল্টিপ্লাই হৈ আছে আকৌ দেই এতিয়া এই ৰুট অভাৰটো আঁতৰি যাব আৰু 49 এই গোটেইটোক আমি কি লিখিম 7 লিখিম সেইকাৰণে আমি ইয়াত লিখিছোঁ 7 ক্লিয়াৰ হৈছে আপোনালোকৰ নেক্সট আমি কি লিখিম 51 প্লাছ ৰুট অভাৰ 134 প্লাছ 5 7 গুণ 35 কিমান হ'ব এতিয়া আমি এইটো স্কয়াৰ ৰুট কৰিম 51 প্লাছ এইটো হৈ যাব আমাৰ 169 হৈ যাব এইফালে সলভ কৰিছোঁ আমি এতিয়া 169 এটা কি হয় আমাৰ পাৰফেক্ট স্কয়াৰ নাম্বাৰ কিহৰ হয় 13 স্কয়াৰ টো 169 তো ইয়াত আমি কি লিখিব পাৰিম 13 লিখিব পাৰিম তো 51 প্লাছ আমি 13 লিখি দিম ক্লিয়াৰ হৈছে আপোনালোকৰ এতিয়া এইটো কিমান হৈ যাব 51 প্লাছ 13 কৰিলে আমাৰ হৈ যাব 64 এটা 64 এটা পাৰফেক্ট স্কয়াৰ হয় কিমানৰ পাৰফেক্ট স্কয়াৰ হয় 8 ৰ পাৰফেক্ট স্কয়াৰ এইটো চাওক 8 স্কয়াৰ বুলি লিখিব পাৰিম এতিয়া 64 এটা পাৰফেক্ট স্কয়াৰ হয় আৰু তাৰ প্লেছত আমি 8 স্কয়াৰ লিখিব পাৰিম এতিয়া এই স্কয়াৰটো আঁতৰি গ'লে ৰুট অভাৰটো আঁতৰি যাব থাকিব কিমান আমাৰ 8 থাকিব তো কাৰেক্ট এনসাৰ কি হ'ব অপশ্যন সি টো আমাৰ কাৰেক্ট হৈ যাব ক্লিয়াৰ হৈছে আপোনালোকৰ
এতিয়া আমি শেষৰটো কুৱেশ্যনলৈ যাম। এইটো আমাৰ শেষৰটো প্ৰশ্ন হ'ব, কুৱেশ্যন নম্বৰ 10, মান উলিয়াবলৈ কৈছে এই ৰাশিটোৰ। তো প্ৰথমতে আমি পাতি ল'ম 1 প্লাছ, ওপৰটো আমি চেম পাতি ল'ম 1 প্লাছ 2 √2 প্লাছ 3 √3। এতিয়া তলৰটো যদি চাই চাওক, ইয়াত 2 আছে, ইয়াত 6 আছে, 6 √3 প্লাছ 4 √2। এই গোটেইকেইটাতে কি হয়, 2 এটা কমন আহিব পাৰে। তো আমি 2 এটা কমন লৈ লওঁ। তো 2টো যদি কমন লৈ লওঁ, এইটো কিমান হৈ যাব, 1 হৈ যাব। তাৰপিছত ইয়াৰ 2 এটা কমন আহিলে কিমান হ'ব, 3 থাকিব, 3 √3। আৰু ইয়াৰ পৰা কমন ল'লে কিমান হ'ব, 2 থাকিব, 2 √2। এতিয়া এইটোক আমি অলপ এৰেঞ্জ কৰি ল'ম। 1 ওপৰতো আমি চেম লিখিম, এইবাৰ ব্ৰেকেটত লিখিছোঁ 1 প্লাছ 2 √2 প্লাছ 3 √3 ডিভাইডেড বাই 2 ইনটু 1 প্লাছ 2 √2 প্লাছ 3 √3। আমি এনেকৈ লিখিব পাৰোঁ এইটো। এতিয়া চাওক, এই ওপৰ ৰাশিটো আৰু তলৰ ৰাশিটো চেম হয়, এতিয়া আমি কটাকটি কৰিব পাৰিম। এইটোৱে আমি কাটি দিলোঁ, কিমান যাব, এবাৰ কাটিব পাৰিম। তো ওপৰত থাকিব আমাৰ 1 প্লাছ, এইটো হৈ যাব ওপৰত 1 আৰু তলত থাকিব 2। এতিয়া আমি এলচিএম লৈ ল'ম। ইয়াৰ তলত কিমান আছে, 1 আছে বুলি ধৰি লওক। তো কিমান হৈ যাব এলচিএম হৈ যাব 2। 1ৰ লগত কিমান মাল্টিপ্লাই কৰিলে 2 হ'ব, 2। তো সেইকাৰণে পাতিম ইয়াত আমি 1 × 2 প্লাছ 2ৰ লগত কিমান মাল্টিপ্লাই কৰিলে 2 হ'ব, 1। তো ওপৰত পাতিম 1 × 1। তো কিমান হৈ যাব ওপৰত, এইটো হৈ যাব 2 প্লাছ 1 ডিভাইডেড বাই 2, আমাৰ হৈ যাব 3/2। তো কাৰেক্ট অপশ্যন C2 হৈ যাব আমাৰ কাৰেক্ট অপশ্যন। এইটোৱে আছিলে আমাৰ শেষৰটো কুৱেশ্যন। এতিয়া মই এইখিনিতে ক'ব বিচাৰিছোঁ, আমি 10টা যি কুৱেশ্যন ছল্ভ কৰিলোঁ, সেই 10টা কুৱেশ্যনে আমাৰ PYQ কুৱেশ্যন আছিলে। আপোনালোকে দেখিলে, সেয়েহে আপোনালোকক মই আকৌ এবাৰ ক'ম যে আপোনালোকে একেবাৰে সহজ টপিক হয় এইটো, একেবাৰে স্কিপ নকৰিব, ভালদৰে কুৱেশ্যন প্ৰেক্টিছ কৰক। বদমাছ ৰুলটো ইয়াত বহুত ইউজ হৈ থাকে, তাৰ ৰিভিজন কৰি থাকক মাজে মাজে, আৰু আপোনালোকে এই টপিকটোৰ পৰা কুৱেশ্যন পাবই আৰু একেবাৰে ইজিলি ছল্ভ কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।